হেল্ল' ভিউৱাৰ্ছ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে আৰু সদায় যাতে ভালে কুশলে থাকক। আৰু কাইলৈ যিহেতু সৰস্বতী পূজা আৰু সৰস্বতী পূজাত পিন্ধিবৰ কাৰণে এয়া দেখিছে নহয়, একদম একেবাৰে ৰঙাকৈ মিটাৰ কাপোৰ এখন আনি মেখেলা চিলাব লৈছোঁ। পিছে মেখেলাখন মোৰ কাৰণে নহয়, আমাৰ ছোৱালীৰ কাৰণে চিলাব লৈছোঁ। আৰু মেখেলাখন চিলোৱাৰ আগতে এইফালে এতিয়া মই ধুনীয়াকৈ প্ৰেছ কৰি লৈছোঁ, যিহেতু কাপোৰটো পিছল আৰু পিছল কাপোৰ চিলাবলৈ অকণমান দিগদাৰ হয়। সেইটো কাৰণে এনেকৈ যদি প্ৰেছ কৰি দিওঁ তেতিয়া চিলাবলৈ খুব বেছি ধুনীয়া হয়। পিছে কাপোৰখন চিলোৱাৰ আগতে এয়া বেটীবাগৰ যোৱা বছৰে সৰস্বতী পূজাতে চিলোৱা এটা পেটিকোটৰ জোখত ধুনীয়াকৈ কাটি লৈছোঁ আৰু কাটি মেলি ধুনীয়াকৈ এতিয়া চিলাম আৰু ফল চল লগাই মেলি আপোনালোকক দেখুৱাই থাকিম আৰু ভিডিঅ'টো চাই থাকিব কেনেকুৱা হয়। তাৰপিছতে আকৌ এখন সৰুকৈ এডোখৰ কাপোৰ এক্সট্ৰাকৈ কাটি লৈছোঁ, যাতে বেল্ট ষ্টাইলত লগাব পাৰোঁ কঁকালত, এনেকৈ কামাৰ বেল্ট টাইপত তেনেকুৱাকৈ লগাই দিম বুলি কাটিছোঁ। আৰু আগতে বাৰু আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া সৰস্বতী পূজা বুলি ক'লে মাহঁতে যেনেকুৱা যি ধৰণৰ কাপোৰ উলিয়াই মেলি খুচৰি মেলি দিয়ে, সেইবোৰকে ডাঙৰকৈ কুচ চুচ দি মেলি পিন্ধাই দিয়ে, তেনেকৈ পিন্ধি মেলি গৈছিলোঁ। কিন্তু আজিকালিতো তেনেকুৱা নহ'ব, যিহেতু সময়বোৰ সলনি হৈছে, পৰিৱৰ্তন হৈছে। আকৌ আমাৰ আজিকালি উঠি অহা ল'ৰা ছোৱালীবিলাক তাহাঁতলোকো পৰিৱৰ্তন হৈছে নহয় জানো, আগৰ দিনৰ নিচিনাটো নহয়। এতিয়া মই যেতিয়া LP স্কুলত পঢ়ি আছিলোঁ তেতিয়াতে স্কুল ক্লাছ কেপ্টেইন থাকে ন আমাৰ ক্লাছৰ, আৰু ক্লাছ কেপ্টেইনে অৰ্ডাৰ দিয়ে আৰু ক্লাছ কেপ্টেইনৰ অৰ্ডাৰৰ মতে একদম ধুনীয়াকৈ গোটেই স্কুলৰ চাৰিওকাষটো চফা কৰা হয়। সকলোৱে মিলি একদম ধুনীয়াকৈ বাঁহনি দি পেলাই চাৰিওকাষৰ পাত চাতবোৰ চফা কৰোঁ, তাৰপিছত আকৌ জ্বলাই দিয়া হয় ধুনীয়াকৈ। তাৰপিছত আকৌ সৰস্বতী পূজাৰ আগদিনাখনে আকৌ নিজৰ ক্লাছবিলাক ধুনীয়াকৈ একবাৰে মচি কাচি চাফ চিকুণ কৰা হয়। নিজে বহা জেগাডোখৰ বেঞ্চ ডেস্ক একদম ধুনীয়াকৈ মুচি মেলি চাফা কৰিছিলোঁ। একদম তেতিয়াৰ লগত এতিয়াৰ দিনটো একেবাৰে নিমিলে। তেতিয়া কেনেকুৱা ধৰণৰ সৰস্বতী পূজা আছিলে আৰু আজিকালি কেনেকুৱা ধৰণৰ হ'ল বাৰু। আজিকালি একেবাৰে সৰস্বতী পূজা যেন নালাগে, কিবা ফেশ্বন শ্ব' পাতিছে নেকি তেনেকুৱাই লাগে। যিটো ধৰণৰ ষ্টাইল আজিকালি, আমিও ষ্টাইল দিওঁ, পিছে নিদিয়া নহয়, কথাটো ক'লে বেয়া হ'ব। তথাপিতো আগৰ নিচিনা আজিকালি নহয়, একেবাৰে বহুত বেছি সলনি হৈ গ'ল। আৰু এইফালে এতিয়া মেখেলা চেখেলা চিলাই মেলি হৈ গ'ল। তাৰপাছত এয়া এখন হোৱাইট কালাৰ নেটৰ চাদৰ আছিলে, শাৰী আছিলে আচলতে, বেটীয়ে হয়। যোৱা বছৰ শাৰী পিন্ধাইছিলোঁ সৰস্বতী পূজাত, আৰু সেই শাৰীখনকে এতিয়া কাটি মেলি মই ধুনীয়াকৈ চাদৰ কৰি দিছোঁ। তাৰপিছত আৰু এটা ৰেড কালাৰ ব্লাউজ চিলাই দিছোঁ। তাৰপিছত ধুনীয়াকৈ এতিয়া ৰেডি হৈ গ'ল তেন্তে। আজিলৈ ইমানেই। কাপোৰযোৰৰ ফাইনেল লুকটো আপোনালোকক মই অহাকালি দেখুৱাম। আজিলৈ বাই।